দৰ্শক আৰু সকলো সুখে দুখে তেখেত আমাৰ লগত আছিল। আমি নীলদাক হেৰুৱাই বৰ কষ্ট পাইছোঁ, দুখ পাইছোঁ। আৰু তেওঁৰ ছবিৰ বিষয়ে মই ক'বলৈ নাযাওঁ, কিন্তু তেখেতৰ সান্নিধ্য আৰু আমাৰ সকলো শিল্পীৰ তেওঁৰ দেখাই দিয়া পথেৰে আমি অতিবাহিত কৰি আছোঁ, ভৱিষ্যতেও যাম। আৰু তেওঁ কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব আৰু আমিয়ে জীয়াই ৰাখিম। আমি ছাত্ৰ অৱস্থাৰ পৰাই নীলদাক পাইছিলোঁ। আমাৰ জীৱনত এনেকুৱা সহজ সৰল, এনেকুৱা অকৃত্ৰিম, এনেকুৱা বিনয়ী নম্ৰ মানুহ হয়তো পোৱা নাই। তাতকৈ ডাঙৰ কথা, নীলদাৰ দৰে হয়তো দুৰন্ত প্ৰেমিক আমাৰ সমাজত, অসমীয়া সমাজত দ্বিতীয় এজন নোলাব। তেওঁৰ প্ৰেম অকল স্বৰ্গীয় প্ৰেমেই নহয়, নীলদাৰ প্ৰেম হৈছে মানে গোটেই পৃথিৱীখনক, আমাৰ প্ৰকৃতি, আমাৰ পৰিৱেশ, আমাৰ সমাজ ব্যৱস্থাক ভাল পোৱা এটা প্ৰেম। আৰু তাতোকৈ ডাঙৰ কথা, আমাৰ দৰে সকলো অনুজক নীলদাই ভৰি ভৰিয়ে মৰম আদৰ কৰিছিলে। আৰু ব্যক্তিগতভাৱে মই তেখেতৰ খুব উমাল সান্নিধ্য পাইছিলোঁ। আৰু বিগত 3টা দশকত মই যিমানখিনি আলোচনী বা গ্ৰন্থ সম্পাদনা কৰিছোঁ, কেইবাখনো গ্ৰন্থ বা আলোচনীৰ তেখেতে মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ বেটুপাত আঁকি দিছিলে। আমাৰ কাৰণে বৰ এইটো পৰম মানে সৌভাগ্যৰ বিষয় যে এনেকুৱা এজন এনেকুৱা এজন মহান অসমীয়া শিল্পীয়ে আমাৰ দৰে এজন সম্পাদকৰ কাৰণেও যে বেটুপাতৰ তেখেতে মানে অংকন কৰি দিয়ে। গতিকে এনেকুৱা তেখেতৰ কথা কৈ শেষ কৰিব নোৱাৰি। অনাগত দিনত অসমৰ ৰাইজে তেখেতৰ শিল্পকৰ্ম, তেখেতৰ সৃষ্টিৰ দ্বাৰা আজীৱন স্মৰণ কৰি যাব। হয়, মই খেতিৰ পৰা আহিছোঁ, দিলীপ বৈষ্ণৱ। আমাৰ বৌব্ৰী গোষ্ঠী বুলি এটা সাংস্কৃতিক মঞ্চ আছিলে, তাতে এখন মুকলি বিহু অনুষ্ঠান হয়। আৰ্ট চেণ্টাৰ আছিলে, আৰ্ট স্কুল তেওঁৰ উদ্যোগতে খোলা হৈছিলে। খুবেই জড়িত আমি, আমাৰ এজন আজীৱন সদস্য। তেওঁৰ এই মুহূৰ্তত তেওঁৰ ওচৰত আহিলোঁ অলপ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে। শ্ৰদ্ধাঞ্জলি জনাওঁ। সঁচাকৈ আমি আজি মৰ্মাহত হৈ আছোঁ, কাৰণ আমাৰ নিজৰ পৰিয়ালৰে, মোৰ নিজৰ বৰদেউতাৰ ল'ৰা লপৱন বৰুৱা, আমি সৰুৰে পৰাই যাক নীলদা বুলি আমি মাতি আহিছোঁ। এজন ইমান সহজ সৰল মৰমীয়াল লোক আছিল। আৰু তেওঁৰ যিটো মানে এটা খুব ৰসিক মানুহ আছিল। প্ৰত্যেকটো কথাই আৰ্টিষ্টিক লেভেলত তেওঁ চিন্তা কৰে। সেইজন আৰু গোটেই জীৱন তেওঁ মানে চিত্ৰকলাৰ কাৰণেই ত্যাগ কৰিলে। এজন মহান শিল্পী, এজন অসাধাৰণ শিল্পী বুলি ক'ব লাগিব। তেওঁ ইমান কষ্ট কৰি এই চিত্ৰকলা বস্তুটো তেওঁ প্ৰতিষ্ঠা কৰিছিলে। আমাৰ জৰ্জ ফিল্ডত যিটো চাৰুক কাৰুৰ আমাৰ কলাকেন্দ্ৰ আছে, সেইটো তেওঁ 1971 চনতে তেওঁ সেইটো প্ৰতিষ্ঠা কৰিছিলে, আৰ্ট এণ্ড ক্ৰাফ্ট ছ'চাইটি বুলি। এই জৰ্জ ফিল্ডত ইমান কষ্ট কৰি তেওঁ সেইটো তাত প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত তেওঁ এই মুখা শিল্পটো, আমাৰ যিটো মুখা শিল্প, এই মুখা শিল্পক তেওঁ মাজুলীৰ পৰা সেইটো লৈ আহিছিলে। মাজুলীত গৈ তেওঁ তাত কৰ্মশালা কৰিছিলে। আকৌ সেইখিনি তাৰ পৰা মানুহ লৈ আহি তেওঁ আকৌ গুৱাহাটীত কৰ্মশালা পাতি পেলাই নতুন আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক তেওঁ শিকাইছিলে। ইমান কষ্ট কৰিছিলে। গতিকে তেখেতৰ নিচিনা এজন মহান শিল্পীক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আমাৰ নিজৰ পৰিয়ালৰ মোৰ নিজৰ দাদা এজন হেৰাইছে। সঁচাকৈ আমি অতিশয় মোৰ মিছেছৰ সেই হিচাপেও বিয়াৰ পিছৰ পৰা ওচৰত পাইছিলোঁ। আৰু তাৰপিছত তেখেতৰ এই কলা সাধনাৰ সম্পৰ্কে নজনা মানুহ নায়েই। কিন্তু মই ললিত ভৰালী কলেজত এখন পেইণ্টিঙৰ ৱৰ্কশ্বপ কৰিছিলোঁ। সেই পেইণ্টিঙৰ ৱৰ্কশ্বপত এখন সুন্দৰ ছবি আঁকিছিলে লপৱন। আৰু তেখেতৰ ঘৰলৈ যাওঁতে তেখেতৰ সেইখন ছবি আমি এতিয়াও কলেজত ৰাখি থৈ দিছোঁ আৰু বহুত উপদেশো দিছিলোঁ। আৰু তেখেতৰ লগত মানে এটা ঘৰুৱা সম্পৰ্ক যেনেকৈ আছিল, আৰু তেখেতৰ মিছেছ দীপালী বৰঠাকুৰ আমাতকৈ 2 বছৰ জুনিয়ৰ কটন কলেজত আছে। আৰু সেই সম্পৰ্কে
দীপালী আৰু তেখেতৰ বিষয়ে মই এটা গল্প লিখিছিলোঁ। এই গল্পটো